সৰুতে স্কুলত দেখিলে ভাবিব দে বাইদেউ পলিয়াই হ'ল দেখিলে ঘৰলৈ গৈ দেখিলে ভাবিব যে বাইদেউ পলিয়া হ'ল নতুন ভিডিঅ'লৈ মই ৰাস্তাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া বাজিছে 4:30 আৰু মই দেখিছে ৰাতিপুৱা ৰেডি হৈ গৈছোঁ, কাৰণ আজি আমি তেজপুৰ যাম স্কুলৰ ফালৰ পৰা। তো 4:30 টাইম আছিল, এতিয়া ৰেডি হৈ মেলি আছোঁ। তাৰপাছত গাড়ী আহিলে আমি যাম, গতিকে ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকিব। আৰু মই তেজপুৰত গৈ কি কৰোঁ, ক'ত ক'ত ফুৰোঁ, সকলোৰে সৰু সৰু এটা ব্লগ দিম, গতিকে ভিডিঅ'বোৰ আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। মোৰ বেগ চেগ ৰেডি কৰি হৈ গ'ল, এতিয়া যাবহে লাগে আৰু 4:30 গৈছেতো বাহিৰত পূৰা আন্ধাৰ। মই এতিয়া বাৰান্দাত তেনেকৈ অলপমান বহিছোঁ আৰু ঘৰত দেউতা আৰু মইহে আছোঁ, কাৰণ মা নাই, মা কোচবিহাৰ গ'ল, মাহঁতো ফুৰিবলৈকে গৈছে। তো এতিয়া মই দেউতাই আছোঁ, তো মই যাওঁ, দেউতাটো আজি অকলেই থাকিব। অকণমান বমি ভাৱ হোৱা যেন লাগে, গতিকে আমলখিডাল লৈ লৈছোঁ, টেবলেট মই খাই যাম। বমি হৈ নাযায়, কিন্তু মোৰ গুণ চোন পালে বা দেখিলে মেলিলে বমি ভাৱটো আহে, সেইটো কাৰণে মই টেবলেটটো খাই পেলাই ঠিক হৈ গৈছোঁ। আৰু তো মই তেনেকৈ বহি থাকোঁ। তাৰপাছত গাড়ী আহিব, তো গাড়ী আহিলে আপোনালোকক সেয়া ভিডিঅ' দেখাব পাৰোঁ নাই মই নাজানো। তো আকৌ যেতিয়া আমি ক'ৰবাত ৰুমগৈ বা গাড়ীত উঠোঁ, তেনেকুৱা সৰু অকণমান দেখাব ট্ৰাই কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ওলাই এতিয়া হৈছে 5:42 নাই আহা। তাতে মই ভিডিঅ' কৰিছিলোঁ, তো সেয়া ভিডিঅ'ৰ অকণমান ক্লিপ ইয়াৰ লগত দি দিছোঁ। আৰু ইয়াত আমি বন্তি জ্বলাই মেলি ফুটুমনি ঠাইত আমি প্ৰায় আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান সময় ৰৈ তাৰ পৰিৱেশটো অকণমান চাই তাৰপাছত আমি লাহেৰে আকৌ তেজপুৰমুখী যাত্ৰা আৰম্ভ কৰিছিলোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি কি কৰিলোঁ ৰাতিপুৱা 4:30 পৰা এতিয়া 4:53 পাইছোঁ। ইমান লং জাৰ্ণি পূৰা আমাৰ। আৰু এতিয়া আমি চিত্ৰলেখা উদ্যান সোমাব লৈছোঁ আৰু আপোনালোকক দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া চিত্ৰলেখা উদ্যান অলপ হা তাকেতো বেলেগ ভাল লাগিছে দেই। ইমান ধুনীয়া চিত্ৰলেখা উদ্যান আহিব আমাৰ দেৰি হ'ল, কিন্তু বাকীবোৰ আপোনালোকে কিমান দেখাব পাৰোঁ মই নাজানো, কিন্তু চিত্ৰলেখা উদ্যানখনে আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম। ইমান ধুনীয়া, তো চাই থাকিব ভিডিঅ'টো। ধুনীয়া পৰিৱেশ, আহি পোৱা বহুত দেৰি হ'ল। ইমান ধুনীয়া চখুৰী লাগি যাওক 30 টকা আমি সুতে মোলে উচুল কৰি দিছো। বুঢ়া লাগি গৈছো চব একদম পুৰা জোচত আছে একদম। আহি যা ইফালেহে বেছি ধুনীয়া লাইটৰ পোহৰ। হাঁহ আছে ইয়াত। এতিয়া আমি কফিৰ সন্ধানত ওলাইছোঁ আৰু এই ৰাতি 9:30 তেজপুৰত আমি কফিৰ সন্ধানত ওলাইছোঁ। চাওঁ আপোনালোকৰ মুখীখন এবাৰ উলিয়াই দিয়ক। চবৰে মুখখন এবাৰ উলিয়াই লৈছোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ, আৰু তেজপুৰৰ যাত্ৰা আমাৰ আজি শেষ হোৱা নাই, কাইলৈও আছে। তো কাইলৈ মৰ্ণিঙত মই আপোনালোকক আকৌ লগ পাই আছোঁ। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল তো
তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে